নাবানিতা শইকীয়াই আপোনালোকৰ আগত আজি এটি সৰু ৰেচিপি লৈ আহিছোঁ। সেয়েহে আপোনালোকৰ আগত বনাই দেখাম। আহকচোন মই কি বনাওঁ চাব। এয়া হৈছে কি বস্তু চিনি পাইছেনে? এয়া হৈছে নাফু, বহুতে কাঠফুলা বুলি কয়। ঘৰতে খেতি কৰা হয়, কিন্তু আমাৰ ঘৰত খেতি কৰা নহয়, আকৌ বেলেগত কৰিছিলে, মই কিনিহে আনিছোঁ। ধান খেৰত এনেকৈ গুটি দি পচাই লৈ পেলাই খেতি কৰে। আজি মই সেয়াকে বনাম আৰু ভাবিলোঁ আপোনালোকৰ আগত দেখাওঁ মইনো কি বস্তু আজি বনাওঁ, কেনেকৈ বনাই খাম তাকে দেখাব বিচাৰিছোঁ। চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। লগতে মই ইয়াত ৰেডি কৰি লৈছোঁ আলু 2টা, পিঁয়াজ, ৰচুন আৰু আদা, এয়া আছে জলকীয়া। এইখিনি মই কাটি কুটি ৰেডি কৰিম আৰু লগতে আদা ৰচুন থেতালি ল'ম, আপোনালোকক দেখাম। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই কেৰাহীখন পাতি লৈছিলোঁ, গৰম হ'ল, ইয়াত তেল দি লৈছোঁ। তেল গৰম হ'ব দিম। মই জলকীয়া দি দিলোঁ, কেঁচা জলকীয়া। লগতে দি দিলোঁ থেতালিলোঁ আদা ৰচুন। গুড়ি এচামুচ। এতিয়া মই ৰেডি কৰি লোৱা ভালকৈ লৰাই ল'লোঁ আৰু কাটি লোৱা মিহি মিহিকৈ আলুখিনি মই এড কৰি দিলোঁ। এতিয়া ঢাকনখন লগাই দিম। চব্জি হৈ গ'ল ধুনীয়াকৈ। মোৰ নাফু চব্জি আজি আপোনালোকৰ আগত দেখালোঁ ৰেচিপিটো। কেনেকুৱা হ'ল কমেণ্ট কৰি আপোনালোকে জনাবচোন। আৰু যিসকল নতুন ব্যক্তিয়ে চাই আছে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰিব আৰু ছাইডতে থকা বেল আইকনটো টিপি দিব। আৰু আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ, আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই।